আজি 12 জুন মই শ্ৰী অমনাথ মহন্ত ফাঁকিদিয়া নিবাসী। মই আগতে BPFৰ কৰ্মী আছিলোঁ। এতিয়া BPFৰ কিছুমান ৰাজনৈতিক যিটো ফিলচফি তো তেওঁলোকে যিটো মানে কৈছিল মুখেদি কথা আৰু কামত মানে প্ৰেক্টিকেলি যিটো হ'ব লাগিছিল সেইটো নোহোৱাত মই UPPLত যোগদান কৰিলোঁ। আৰু UPPLৰ যিটো ফিলচফি সেইটো মোৰ ভাল লাগিল, যিহেতু তেওঁলোকে চব জনগোষ্ঠীকে আঁকোৱালি লৈ আগবঢ়াৰ যিটো সপোন দেখিছে, মই সেই সপোনত মানে সপোনটো যাতে বাস্তৱায়িত হয় তাত মোৰ য'ত কিঞ্চিত মোৰ যিটো অৰিহণা মই UPPLৰ যোগেদি আগবঢ়াব পাৰিম আৰু UPPL লং লিভ হওক সেইটো আশাৰে মই আজি UPPLত যোগদান কৰিলোঁ। UPPL লং লিভ হওক আৰু BPFৰ যিটো আগৰ যিটো দুৰ্নীতি এই দুৰ্নীতিটো মই নিজে ভুক্তভোগী। এই ভুক্তভোগী যাতে সেইটো যাতে তেওঁলোকেও কিছু মানে সংশোধন কৰি লয়, যাতে মোৰ দৰে ভুক্তভোগী হৈ বহু কৰ্মীবিলাক যাতে হেৰি কৰিব নোৱাৰে, এইটো মই আশা ৰাখিছোঁ। আৰু মই UPPLত যোগদান কৰিছোঁ যাতে মই UPPLৰ হৈ আজিৰ পৰা মানে মোৰ ফালৰ পৰা যিমান যি মনে প্ৰাণে যি পাৰোঁ মানে মোৰ ফালৰ পৰা অৰিহণা আগবঢ়াই যাই থাকিম, সেইখিনি কৈ মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিম। মই BPFত আগতে প্ৰাইমাৰী ছেক্ৰেটাৰী আছিলোঁ। তাৰপিছত মই ব্লকৰ এক্সিকিউটিভ মেম্বাৰ আছিলোঁ। তেনেকৈ 12 বছৰমান থাকিলোঁ। কিন্তু তেওঁলোকে যিটো মানে হেৰি কৰিব লাগিছিল, মানে এজন ব্লক মেম্বাৰ হিচাপে যিটো হেৰি কৰিব মানে দায়িত্ব দিব লাগিছিল, তেওঁলোকে দায়িত্বও দিয়া নাই আৰু খালি জাষ্ট ব্লক মেম্বাৰ হিচাপে ৰাখিছে, মাত্ৰ ৰাখিব লাগে ৰাখিছে। তাৰ বাহিৰে তেওঁলোকে মানে যিটো মানে হেৰি দায়িত্ব দিব লাগে, দায়িত্ব দিলেহে মানুহৰ মানে হেৰিটো মানে কিমান হেৰি এক্টিভ নে ইনএক্টিভ সেইটো বুজা যায়। দায়িত্ব নিদিয়াকৈ তেওঁলোকে যদি মানে ইনএক্টিভ যদি ওপৰে যদি এনালাইচিছ কৰে, এইটোতো আৰু মানুহৰ এইটো ৰং এনালাইচিছ হ'ব। আজি এই মুহূৰ্তত BPF পদ ত্যাগ কৰি UPPLত জইন হৈছে, তাৰ বিষয়ে কি ক'ব? UPPLত যোগদান কৰি মই মানে আনন্দিত হৈছোঁ আৰু ভাবিছোঁ যাতে BPFে কৰা ভুলখিনি তেওঁলোকে নকৰে। চব কৰ্মীবিলাককে যাতে তেওঁলোকে আঁকোৱালি লয়, নিজৰ ভাই ককাইৰ দৰে আঁকোৱালি লৈ মানে আগবাঢ়ি যায়, সেইটোৱে মই কামনা কৰিছোঁ। কৰাপশ্যনটো ধৰক এতিয়া মই 2006 চনত মোৰ ব্যক্তিগতেই ক'ম, বাকী এটা ৰাজহুৱাটো ধৰক তেনেকুৱা মোৰ লগত হেৰি নাই। 2006 চনত মই মোৰ মিছেছৰ ME হিন্দী টিচাৰৰ কাৰণে হেৰি এপ্লাই কৰিছিলোঁ। তেতিয়া মানে মিঠাৰাম বসুমতাৰী EM আছিল, তেওঁকো মই মানে লগ ধৰিছোঁ আৰু যিটো তেওঁ আৰু এলিমেণ্টাৰী বৰ্ডৰ ছেক্ৰেটাৰী কালিদাস স্বৰ্গীয়াৰী, তেওঁকো লগ ধৰি মই হেৰি কৰিছিলোঁ। কিন্তু লাষ্টত যাই মোৰ মিছেছৰ চাকৰিটো নহ'ল। চাকৰিটো মানে লাষ্টতে মই গম পালোঁ যে মোৰ মিছেছৰ মানে হেৰিটোৰ নামটো তেওঁলোকে মানে অনুমোদন কৰা নাই। ধৰক তেনেকুৱা মানে মই এতিয়া টকা পইচাৰ কথাটো ধৰক তেনেকুৱা লেনদেন অৱশ্যে কৰা নাই, কিন্তু তথাপিও যিহেতু কৰ্মী হিচাপে মই মোৰ যিটো মানে হেৰি
যিটো মই হেৰি কৰিছিলোঁ এইটো মই তাৰমানে আশা কৰিছিলোঁ আৰু তেওঁ আশা দিছিল পিছত যাই মানে নাই বুলি ক'লেও 1906 চনত প্ৰায় 10 বছৰ পিছত নেকি 16 চনত কিমানত চাকৰি হৈছে পিছত লাষ্টত গম পালোঁ যে মোৰ মানে মিছেছৰ নামটো অনুমোদন হোৱা নাই অনুমোদন কৰা নাই তেওঁলোকে কিন্তু মোক মানে হেৰি কৰি আছিল যে নাই আপোনাৰ মিছেছৰ নামটো গৈছে আপুনি চিন্তা কৰিব নালাগে মানে টাইম হ'লে আহি যাব মানে হাইকোৰ্টৰ পৰা নামটো হেৰি হোৱাৰ পিছত আপোনাৰ নামটো মিছেছৰ নামটো ওলাই যাব কিন্তু মোক মানে হেৰিত ৰাখিছিল আন্ধাঘৰত ৰাখি তেওঁলোকে মোক মিছলিড কৰি আছিল লাষ্ট মুহূৰ্তত ৰাইজক আপুনি কি আহ্বান জনাব লাষ্ট মুহূৰ্তত মানে এতিয়া BPFৰ 15 বছৰ শাসনটো সবেই চালে গতিকে মই এইটোৱেই মানে আপোনালোকৰ চেনেলৰ যোগেদি মই এইটোৱেই কামনা কৰোঁ যাতে নতুন এবাৰ মানে চাই লওক কাৰণ ইয়াতে যিবিলাক কৰ্মী আছে সব মানে জাগাৰে মানুহ আৰু ধৰক যিটো মানে কি কয় এতিয়া প্ৰমোদ বড়ো তেওঁ যথেষ্ট শিক্ষিত মানুহ আৰু ৰাইজৰ হৈ সৰুৰে পৰাই কাম কৰা মানুহ গতিকে মোৰো এটা পূৰ্ণ বিশ্বাস আছে যে তেওঁ ৰাইজৰ হৈয়ে কাম কৰিব গতিকে সকলো ৰাইজক মই আহ্বান জনাইছোঁ আপোনালোকৰ চেনেলৰ যোগেদি যে সকলোৱে আহক আমি মিলিজুলি এই নতুন আমি পৰিৱৰ্তন যিহেতু মানৱ হিচাপে পৰিৱৰ্তন বিচাৰোঁ এই পৰিৱৰ্তনটো আমি বিচাৰিবই লাগিব পৰিৱৰ্তন বিচাৰাটো আমাৰ কাম্য গতিকে পৰিৱৰ্তনটো সবেই বিচাৰক আমি 17 বছৰ আমি BPFৰ আণ্ডাৰত আছিলোঁ BPFৰ হেৰি কৰিলোঁ গতিকে আমি নতুন এটা সোৱাদ লওঁ বুলি মই সেইটো মোৰ আচ্ছা থেংক ইউ